একদম বঢ়িয়া সবে একে একে ড্ৰেছ পিন্ধি লৈছোঁ। ওৱান টু থ্ৰী মাইক টেষ্টিং। ইয়াৰ আগত এটা ব্লগত কৈছিলোঁ মই বিহুৰ একদম খাটাৰনাক একদম মজাকৈ ব্লগ এটা লৈ আহিম বুলি কৈছিলোঁ। বিহু মানে কি আৰু আজিকালি চব আধুনিক মানে মডাৰ্ণ যুগ হৈ গ'ল। চবতে আজিকালি প্ৰগ্ৰেম হয়, পূৰা ফাংচনত বিহু প্ৰগ্ৰেম হয়, কিন্তু আজিকালি গাঁৱে গাঁৱে নাচিব যোৱা তেনেকুৱা মানে তেনেকুৱাবিলাক দেখাম বুলি কৈছিলোঁ। ইয়াৰ আগত এটা ব্লগত মই গুৱাহাটী গৈছিলোঁ যে সেইটো ব্লগতে কৈছিলোঁ ভালকৈ দেখাম বুলি, কিন্তু বিশেষ এটা কাৰণত মই ব্লগ বনাব নোৱাৰিলোঁ বিহুত। আৰু এতিয়া বিহু মানে শেষ হ'লেই আৰু আজি একেবাৰে লাষ্টটো দিন। আজি মানে হ'লেও ব্লগটো আৰম্ভ কৰি দিছোঁ আৰু কি কৰিম উপায় নাই। এনেকৈ গাঁৱত আমাৰ নীতি নিয়ম যেনেকুৱা হয় সেইবিলাক মই দেখাব নোৱাৰিম, কিন্তু হ'লেও আজি এটা জেগাত যাব ওলাইছোঁ মানে আমাৰ লগৰবিলাকৰ লগত। এটা জেগাত যাম, ভালকৈ ফটোশ্বুট কিবাকিবি ভিডিঅ' চিডিঅ' বনাম পূৰা বড়ো ট্ৰেডিশ্যনেল ড্ৰেছত। আৰু মোৰ লগত কোন কোন যাব চবকে দেখাম আৰু লগৰবিলাক আছে। এইফালে মুনু আছে, এইফালে চুকুৰো আছে, এইফালে বিশাল আছে। কি খবৰ? মজা ন? একদম বঢ়িয়া। চবে একে একে ড্ৰেছ পিন্ধি লৈছোঁ পূৰা একদম মানে কলা স্পৰ্টিং পূৰা চবে গ্ৰীণ কালাৰৰ গামোচা আৰু চব মানে একে একে ড্ৰেছ থাকিলে কিবা এটা ভাল লাগে ন, সেইকাৰণে এনেকৈ পিন্ধি লৈছোঁ। আৰু তাত যাম বাৰু। তাত যোৱাৰ আগতে মোৰ ইণ্ট্ৰ'টো মেইন, ইণ্ট্ৰ'টো নিদিলে নহ'বই, তো এতিয়া ইণ্ট্ৰ'টো দিলোঁ। হেল্ল' গাইজ, তো নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আমি এতিয়া য'ত যাব ওলাইছোঁ তাত যাম বাৰু। তাৰ আগতে কিবা এটা আপোনালোকক দেখাই আছোঁ। কি দেখাই আছোঁ? একদম বড়ো ডান্স মজাকৈ দেখাই আছোঁ। বিহুতটো আমি ভালকৈ দেখাব নোৱাৰিলোৱে, মানে কেইদিনমান আগতে মই BTR মিটিঙৰ এটা ব্লগ দিছিলোঁ, আপোনালোকে চাইছিলে চাগে। বহুতে চোৱা নাই যদি চাব, ডেছক্ৰিপশ্যনৰ লিংকটো আছে। আৰু মানে তাত BTR মিটিঙত অলপ ডান্স ভিডিঅ' দেখাই দিছিলোঁ, বড়ো ট্ৰেডিশ্যনেল ডান্স, কৃষ্টি ডান্স দেখাই দিছিলোঁ। তাত যোনবিলাক মানে ছোৱালীবিলাকে যে ডান্স কৰিছিলে তাৰ গ্ৰুপটো মানে আমাৰ গাঁৱতো বিহু বুলি ডান্স কৰিবলৈ আছে। অলপ দেখাই দিম। আমি য'ত যাম তাত যোৱাৰ আগতে অলপ দেখাই দিছোঁ। এইফালে পূৰা এই তাত ডান্স চলি আছে, আমি তাত গৈ কিনে অলপ দেখাবলৈ চেষ্টা কৰিম। ঐ বল এতিয়া ডান্স অলপমান চাওঁ, তাৰপিছত আমি য'ত যাব ওলাইছোঁ তাত গৈ থাকিম। আৰু এইফালে ডান্স কৰা হৈ গ'ল আৰু আমি য'ত যাবলৈ ওলাইছোঁ, যোনটো ভিডিঅ'ৰ আৰম্ভণিতে কৈছিলোঁ, এতিয়া তাত গৈ থাকোঁ। আৰু য'ত মই ডান্সটো দেখাইছিলোঁ আৰু তাৰ পৰা আমি আহি গ'লোঁ একেবাৰে। কি ক'ম আৰু মানে বিহু বুলি ক'লে বিহুটো পাৰ হৈয়ে গ'ল আৰু নাই, আৰু আজিৰ পৰা শেষে বিহু আমাৰ গাঁৱৰ মানে ঢেৰ তেনেকৈ ঘৰে ঘৰে তেনেকৈ নাচিব যায়, আৰু তেনেকৈ ৰাইজৰ তেনেকৈ কি নীতি নিয়ম ঢেৰ কিবাকিবি থাকে। মই চব দেখাম বুলি ভাবিছিলোঁ, কিন্তু বিশেষ এটা কাৰণত মই ব্লগ বনাব নোৱাৰিলোঁ। আৰু আজি বিহুটো শেষেই হ'লেও মই আজি ব্লগ এটা লৈ আহিছোঁ। আৰু তাৰ পৰা আমি আহি গ'লোঁ, তাৰ পৰা ডাইৰেক্ট আহি গ'লোঁ একদম পাহাৰৰ ওচৰত। এইফালে ভিউ চেক কৰক আপোনালোকে, কি মজা জেগা। আৰু ইয়াত মানে ভিডিঅ'টো প্ৰথমতে কৈছিলোঁ কিবা এটা কাৰণত ক'ৰবাত এটা জেগাত গৈ আছোঁ বুলি, আৰু ইয়াত আমি মানে ফটোশ্বুট কৰিম আৰু কিবাকিবি ঢেৰ অলপ খাটাৰনাক ভিডিঅ' বনাম আমি। ভিডিঅ'টো ইউটিউবৰ কাৰণে নহয় বাৰু, ইনষ্টাগ্ৰামত অলপ বেলেগ ষ্টাইলৰ আমি ভিডিঅ' বনাই আছোঁ। এতিয়া কেইদিনমান পিছত আপোনালোকে দেখিবলৈ পাব। আৰু যদি আপোনালোকে এতিয়ালৈকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি থোৱা নাই, ডেছক্ৰিপশ্যনৰ লিংকটো আছে, ইনষ্টাগ্ৰামত ফ'ল' কৰি থওক। একদম খাটাৰনাক ভিডিঅ' লৈ আহিম আমি। এতিয়া ভিডিঅ' শ্বুট কৰোঁ, আৰু এতিয়া আপোনালোকে ভিউ চেক কৰক, ভিউ। আজি মানে বহুত বেছি বতাহ দি আছে, সেইকাৰণে কথা কোৱাবিলাকো ভালকৈ শুনা নাই চাগে। ভিডিঅ'টো আৰম্ভণিৰ পৰা পূৰা মানে বতাহ দি আছে মানে, সেইকাৰণে। আৰু এইফালে ভিউটো একদম মজা লাগিছে, সেইকাৰণে অলপ সেই আগফালে যাম বুলি ভাবিছোঁ, পাহাৰ ওপৰলৈকে উঠি যাম। আপোনালোকে ভিডিঅ' চেক কৰক, আৰু আমি সেইফালে গৈ আছোঁ এতিয়া। আপোনালোকক চিনেমেটিক শ্বটত দেখাই আছোঁ, আপোনালোকে চাওক। এইফালে আহি যায়, কেমেৰামেন এইফালে আহি যায়।
আৰু আমি ঢেৰ ভিডিঅ' শ্বুট কৰিলোঁ কিবা কিবি আপোনালোকে পাব বাৰু ভিডিঅ'টোৰ পিছত আৰু ইয়াত মানে ভিডিঅ'টো শ্বুট কৰিব আহিছোঁ লগতে বহুত কিবা কিবি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ পাইছোঁ একদম মানে কেতিয়াও এনেকুৱা এক্সপিৰিয়েঞ্চ পোৱা নাই জীৱনত এনেকুৱা এক্সপিৰিয়েঞ্চ নতুন এক্সপিৰিয়েঞ্চ লৈ থাকিব লাগে একচুৱেলি সদায় চিন্তা দুখ ফূৰ্তি কি কৰি থাকিম আৰু সেইকাৰণে অলপ মানে অলপ বেলেগ ধৰণৰ কিবা এটা জেগা চাবলৈ কাৰণে আহি গ'লোঁ আৰু মানে ভিডিঅ'টো অলপ বেলেগ ছিষ্টেমৰে অলপ খোজকাঢ়ি যে আহিলোঁ পাহাৰত উঠি আহিলোঁ এইটো মানে অলপ বেলেগ ধৰণৰ কিবা চিনেমেটিক্সত দি দিলোঁ আপোনালোকক কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মোৰ লগতো আছে এইফালে ইয়াৰ লুকছটো খাতৰা লাগিছে একদম মানে ইয়াৰ লাঠি চাঠি লৈ খোজকাঢ়ি আহিছোঁ একদম কেনেকুৱা লাগিছে ইয়াৰ মানে প্লেচটো কেনেকুৱা লাগিছে একদম আল্টিমেট কথা ক'বলৈ জগাই নাই একদম ভাষা নাই ক'বলৈ একচুৱেলি কি ক'ম আৰু ভাষাই নাই ক'বলৈ একদম মজা চাৰিওফালে সেউজীয়া পাহাৰৰ পৰিৱেশ একদম মানে চাৰিওফালে এইফালে চাওক না আৰু ওখলৈকে আছে কিন্তু বেছি ওখলৈকে নাযাওঁ বেছি সময় নাই আমাৰ মানে ভিডিঅ' শ্বুট কৰি হৈ গ'ল অলপ সময় থাকিম ইয়াতে অলপ মানে ইয়াৰ পৰা যাবই মন নাই মানে এনেকুৱা মজা লাগিছে জেগাটো উপায় নাই যাবতো লাগিবই তো এতিয়া ইয়াৰ পৰা যাম অলপ সময় থকাৰ পিছতে ইয়াৰ পৰা যাম আৰু আৰু আমি ইয়াত বহুত সময় থাকিলোঁ পাহাৰৰ ওপৰত আৰু এতিয়া বেছি সময় নাথাকোঁ আৰু যাব লাগিব কাৰণ বৰষুণৰ বতৰ মানে বৰষুণ আহোঁ হৈ আছে আৰু আমাৰ কেমেৰামেন মানে কেমেৰা যে কৰি আছিলে সেয়া এইফালে আছে মনো আৰু বিশাল আৰু মই মানে আমি ডান্স চান্স কৰিলোঁ যিহেতু আমাৰ বিহু চলি আছে বাগৰুম্বা অলপ মানে গাঁও চাও হিলাই দিলোঁ নাচি দিলোঁ অলপ মানে একো নাই এতিয়া বেছি সময় নাথাকোঁ আৰু চব আমাৰ ভিডিঅ' শ্বুট ফটো শ্বুট চব হৈ গ'ল তো এতিয়া আমি ইয়াৰ পৰা গৈ থাকোঁ আৰু গাঁৱফালে গৈ কিনে অলপ মানে আমি ইয়াত অলপ দূৰ হৈ যায় জেগাটো সেইকাৰণে ঢোল চোল একো নানিলোঁ ঢোল চোল থাকিলে অলপ ভাল লাগিলে হয় মানে ইয়াত সেইকাৰণে গাঁৱত গৈ কিনে অলপ ঢোল চোল বজাই কিনে অলপ এনজয় কৰিম তো যিহেতু বিহুটো শেষ হ'বলৈ হৈ গ'ল আজি লাষ্ট তো এতিয়া গাঁৱত গৈ থাকোঁ ইয়াত বেছি সময় নকৰোঁ আৰু গৈ থাকোঁ এতিয়া গৈ থাকোঁ আৰু ইয়াত বেছি সময় নাথাকোঁ আৰু এতিয়া গৈ থাকোঁ The next day. আৰু আজি হ'ল নেক্সট ডে যোৱাকালি য'ত আমি গৈছিলোঁ তাৰ পৰা ঘৰত গৈ কিনে মানে বহুত কিবা কিবি দেখাম বুলি কৈছিলোঁ ঘৰত গৈ ঢোল চোল বজাই অলপ নাচি দেখাম বুলি কৈছিলোঁ কিন্তু সেইবিলাক একো নহ'ল মই কৈছিলোঁ ভিডিঅ'ত বতৰটো একেবাৰে বেয়া কৰি আহিছে বুলি আমি ঘৰত গৈ পোৱাৰ লগে লগে এনেকুৱা ধুমুহা বৰষুণ আহি গ'ল মানে মই ব্লগ চলগ একো শ্বুট কৰিব নোৱাৰিলোঁ আৰু সেইকাৰণে একেবাৰে ব্লগ শ্বুট নকৰিলোৱে কালি আৰু আজি হ'ল একেবাৰে নেক্সট ডে আজি মই এতিয়া ঘৰত নাই গাঁৱতো নাই অলপ লগৰৰ গাঁওফালে ওলাই আহিছোঁ এয়া সূৰ্য কি খবৰ একদম এইকেইদিন প্ৰগ্ৰেম চগ্ৰেম কৰি আছে একদম মানে গান চান গাই আছে চকু টোপনি হৈছে চাগে ন পুৰা প্ৰগ্ৰেম কৰি কেনেকুৱা লাগিছে মজা একদম মজা ন আৰু আছে লগৰ ঢেৰে আছে এইফালে মনো বহি আছে ইয়া আৰু এইফালে আৰু লগৰ এজন আছে মোৰ ভিডিঅ'ত একদম প্ৰথম ওলাইছে আৰু আপোনালোকে দেখিছে এয়া কিবা কিবি এইবিলাক ইয়াৰ নেক্সট ব্লগত সকলোৱে ভালকৈ দেখিব কৈ দিম ভালকৈ কোন হয় কি কথা চব কৈ দিম বাৰু একদম মানে ব্লগ চলগ বনাই আছে আৰু ইয়াৰ নেক্সট ব্লগটো আপোনালোকে চালে গম পাই যাব আৰু কি ক'ম আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ এইটো ভিডিঅ'টো মানে এনে নৰ্মেল নিচিনা ব্লগ বেছি মানে ইমান ইউনিক ষ্টাইলত বনাব নোৱাৰিলোঁ অলপ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ভাল এটা নেচাৰ মানে কিবা এটা ভাল এটা জেগাত অলপ পাহাৰীয়া অঞ্চলত গৈ মানে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এটা দেখাব চেষ্টা কৰিলোঁ অলপ পাহাৰৰ মাজত গৈ কিনে মানে কিবা কিবি আৰু ভিডিঅ' শ্বুট কৰিব গৈছিলোঁ যে মানে এনে নৰ্মেল এটা ব্লগ ইমান ভাল নালাগিলে চাগে আপোনালোকক যদি ভাল লাগিলে আপোনালোকে শ্বেয়াৰ থেয়াৰ চব মাৰি দিব আৰু জংক পংক চব কৰি দিব আৰু শেষৰলৈকে ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে বহুত ধন্যবাদ জনাইছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি আজি ভিডিঅ'টো ইয়াত শেষ কৰিছোঁ জয় আই অসম